অপিটি মাৰুনিয়া ধূপ বৰ্তমান আমি উপস্থিত আছো ভৱেশ দাৰ গানৰ শ্বুটিঙত আহিছো কেনেকুৱা লাগে জনাব ইয়াৰ ঋতুৰাজ ইয়াৰ খান দাদা পানীৰ মাজত এটা ভৱেশ দাৰ নতুন গান চাই থাকক ককা ভাল লাগিছে নে খোজকাঢ়ি পানী কেনেকুৱা লাগিছে বলক ভৱেশ দা বলক ভাল লাগিছে বহুত ভাল লাগিছে আজি দাদা গানত হেল্প কৰি আৰু এটা লাগিব নেকি কলগছ সেই কেমেৰা নগে বস্তুখিনি লৈ আহোঁ কেমেৰা লৈ আহোঁ কৰিছে যে তেওঁ ইমান ধুনীয়াকে বহুত ধুনীয়া আছে সাইলেন্ট সাইলেন্ট ৰেডি মিউজিক Go. অপিটি মাৰুনিয়া ধূপ মাৰাজি নামৰাজি বাস বাস আমি কবি এনেকে যেমন মাৰাজি নামৰাজি কবি কি উঠা আইব লব আৰু গুলা পিটি বুলি নাখাই লগলে মাৰাজি নামৰাজি বাকি নালাব আৰু অপিটি মাৰুনিয়া ধূপ আমাৰ লগত যিজন ককা আনিছিলো তেখেতৰ লিপছ দিয়াত অসুবিধা হৈছিল অপিটি মাৰুনিয়া ধূপ মোলে যাও মাৰাজি নামৰাজি এখেত আছিলে আমাৰ লগত এখেত কেনচেল হৈছে শ্বুটিঙত কি কোৱা পাৰিলে অলপ খালি গালি নপৰে ককাই কেনচেল হৈছে শ্বুটিঙত তাকাতো বহুত ট্ৰাই কৰি আছে কিন্তু হোৱা নাই আৰু অলপ অলপ এইজনে আমাৰ আমাৰ নতুন ককা আহিছে গেঞ্জিটো পুৰণা লাগিব এই এপটো পিন্ধাই দিলে ন দাদা বৰষুণ দিলে ভাল লয় ন ভাল আছিল বৰষুণ দিলে ভাল লাগিব এখন কামটো কিতাখন দিম এইবাৰ এজন নতুন ককা আনিছো তেখেতেও নোৱাৰিলে বহুত টেনচন হৈছিল পানী দেখুৱাই দিব পাৰি না মাৰা কিয় তাৰপিছত এইবাৰ তৃতীয়জন ললো এইজনৰ যোগেদি কামটো সম্পূৰ্ণ কৰিলো
ধুনীয়া 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 চুপাৰ বঢ়িয়া বঢ়িয়া ফাইনেল পাই গৈছো মই ক্লোজ যাম একদম পীর পরা যাম না প্ৰথম পৰা মইতো একদম এইটো মাষ্টাৰে যাম অফিস কাছাৰীত যাব নোৱাৰি আমাৰ বাৰীটো বানু পানী বানু পানী বানু পানী অপিটি মাৰু নিয়া ধূপ হওক লৈ আহক ঢালৰ ডাল সেইডাল আছে ল'ব আমি ভেলত ফুৰিব যাওঁ ভেল মাৰিডাল লৈ আনক হাতটো দিয়ক তোলো খোজকাঢ়ি আহি থাকা মোলৈ নাচাবা কেমেৰাত কথা পাতি আহি থাকা ইজনে কথা শ্বুটিং কৰিলোঁ আৰু আধা আছে ভৱেশ দা আছে লগত কিবা এটা পাতলীয়া আহাৰ খাই ল'ব বিচাৰিছোঁ তাৰপিছত কথা পাতিছোঁ কি যে আজি হাহাকাৰ উজনি কি নামনি সকলোতে বানপানী দুখৰে নাই পাৰাপাৰ কি যে আজি হাহাকাৰ ইমান আৰু সহিমে দুখৰ যাতনা কোনে আহি কৰিবহি বানৰ সমাধান অকণমান ঠেলি দাদা থৈ আহকচোন ফেচটো কিন্তু মোক লাগে আমাৰ বাৰীটো বানু পানী বানু পানী বানু পানী অপিটি মাৰু নিয়া ধূপ বৰ্তমান এটা জেগাৰ পৰা আমি আজৰি হৈছোঁ শ্বুটিং কৰি নেক্সট এতিয়া ৰাজগড় চান্দমাৰী হাতীগাঁও এইবিলাকত শ্বুটিং আছে তাত যাম চাই থাকিব নালাগে ৰাখি দিম নি বাইক যি যায় গৈ থাকিব
ভৱেশ দা কি ক'ব এতিয়া আজি ধুনীয়াকৈ এটা নতুন গান আপোনাৰ বানপানীৰ ওপৰত কৰিলোঁ কি ক'ব কওক দুআষাৰ ৰাইজক খুব ভাল কনচেপ্ট এই গীতটি আৰু এই গীতটি মই আশা কৰিছোঁ মানুহে ভাল পাব আৰু তুমি মৰমে যিহেতুকে আগৰ পৰাই কৰি আছা মোৰ গানবিলাক আৰু এইটোও মই আশা কৰিছোঁ ভাল হ'ব বুলি ভিডিঅ' ঠিক আছে দিয়ক কেইটামান ড্ৰোন শ্বটৰ প্ৰয়োজন আছিল সেইকেইটালৈ আমাৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ বানপানীৰ সম্পূৰ্ণ এই ভিডিঅ'টো আপোনালোকে কুমাৰ ভৱেশ মিউজিকেল ইউটিউব চেনেলত পাব এইখিনিতে সময় হ'ল বিদায় লোৱাৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ